জুবিনৰ ঘৰত উপস্থিত গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, ৰিপুণ বৰা। জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ উপলক্ষে কাহিলীপাৰা স্থিত বাসগৃহত উপস্থিত হৈ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে কংগ্ৰেছৰ এটি সজাতি দলে, য'ত সংগ দিয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক মনোজ চৌহান, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, প্ৰাক্তন সাংসদ ৰিপুণ বৰা, বিধায়িকা শিৱামণি বৰা, বিধায়ক আসিফ মহম্মদ নাজাৰৰ লগতে এটি প্ৰতিনিধি দল উপস্থিত হৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ লগতে জুবিন গাৰ্গৰ পৰিয়ালটিক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কিয়নো কংগ্ৰেছৰ এটি প্ৰতিনিধি দল উপস্থিত হৈছে জুবিন গাৰ্গৰ বাসগৃহত আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে পৰিয়ালটিক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে কাহিলীপাৰা স্থিত এই বাসগৃহত উপস্থিত হৈ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালটিলৈ শোক বাৰ্তাও প্ৰদান কৰে এই কংগ্ৰেছৰ প্ৰতিনিধিৰ দলটিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, অসম দৈনিক।